ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে সুখবৰ আহি গ'ল অৰুণোদয় ৩.০ আজি অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে মুকলি কৰিলে অৰুণোদয় ৩.০ এই অৰুণোদয় ৩.০ৰ বাবে কোনে আবেদন কৰিব পাৰিব আৰু কোনে আবেদন কৰিব নোৱাৰিব সবিশেষ জানো আহক প্ৰথমেই কোনে আবেদন কৰিব পাৰিব বিধৱা অবিবাহিতা ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাসকলে এই অৰুণোদয় ৩.০ৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় লিংগৰ লোকসকলেও এই আঁচনিখন লাভ কৰিব পাৰিব লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন ২০১৬ অনুসৰি এই অৰুণোদয় ৩.০ৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা আৰু ৰোগীয়া মহিলাসকলেও এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ ৬০ বছৰৰ ঊৰ্ধ্বৰ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলাসকলেও এই অৰুণোদয় ৩.০ৰ বাবে আবেদন কৰিব পাৰিব HIV থেলাছেমিয়া হিমোফিলিয়া চেৰিব্ৰেল পালচি কুষ্ঠ অটিজম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলাসকলেও এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব আশ্ৰয়হীন পৰিয়ালৰ মহিলাসকলেও এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাসকলেও এই অৰুণোদয় ৩.০ৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলেও এই আঁচনিখন লাভ কৰিব পাৰিব মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাসকলেও এই অৰুণোদয় ৩.০ৰ বাবে আবেদন কৰিব পাৰিব এতিয়া এই আঁচনিখন কোনে আবেদন কৰিব নোৱাৰিব অৰ্থাৎ যিসকল লোকে এই আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰিব তেওঁলোকৰ কথা কোৱা হৈছে সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন সাংসদ প্ৰাক্তন বিধায়ক প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালৰ লোকসকলে এই আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰিব পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি VCDCৰ বৰ্তমান সদস্যৰ পৰিয়ালে এই আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰিব চিকিৎসক অভিযন্তা স্থাপত্যবিদ চাৰ্টাৰ্ড একাউণ্টেণ্ট বেংক বিষয়া উকিলৰ পৰিয়ালেও এই অৰুণোদয় ৩.০ৰ বাবে আবেদন কৰিব নোৱাৰিব বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় শিক্ষকৰ পৰিয়ালেও ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকক সামৰি সেই শিক্ষকৰ লোকসকলেও এই আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰে অংগনবাদী কৰ্মী মধ্যমা ভোজনৰ কৰ্মী আশা কৰ্মী আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালেও এই আঁচনিখন কোনোপধ্যে আবেদন কৰিব নোৱাৰিব আয়কৰ পৰিশোধ কৰ চৰকাৰী ঠিকাদাৰ আৰু যোগানিয়াৰ ৰিয়েল ইষ্টেট বিল্ডাৰ উদ্যোগপতি ব্যৱসায়ৰ অনুজ্ঞা পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়ালেও এই আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰিব আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী উদ্যোগী দোকানী বেপাৰীৰ পৰিয়ালেও এই অৰুণোদয় ৩.০ৰ বাবে কোনোপধ্যে আবেদন কৰিব নোৱাৰিব ভূমিৰ অধিকাৰী ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়ালসকলেও এই আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰিব চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালসকলে এই অৰুণোদয় ৩.০ লাভ কৰিব নোৱাৰিব অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালেও এই অৰুণোদয় ৩.০ৰ বাবে আবেদন কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালৰ লোকসকলেও এই অৰুণোদয় আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰিব পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ